হেল্ল' এভৰিৱান, বিকাশ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। মইতো ভালেই আছোঁ, আপোনালোক যেন ভালে থাকে সেইটোৱেই কামনা কৰোঁ। এতিয়া মই গা পা ধুই ৰেডি। মোৰ ছোৱালীজনীৰ অনলাইন ক্লাছ খতম হৈ গ'ল। এতিয়া তাৰ টিউশ্যন আছে। এতিয়া মই তাইক টিউশ্যনত থ'ব যাব লাগিব আৰু তাই হেনো মেগী খায়। চ' মই মেগী বনাই আনিলোঁ, তাইক খাই আছে, অলপ দেখাই দিওঁ। এইজনী হাই কৈ দিয়া। তাই বোলে মেগী খায়, চ' তাইক মেগী বনাই দিলোঁ। এতিয়া মেগী খাই পিনে তাই টিউশ্যনত যাব। এতিয়া কুহিৰ মেগী খোৱা হৈ গ'ল। এতিয়া আমি টিউশ্যন যাব লাগিব। ত' মই তাইক ৰেডি কৰাই দিওঁ আৰু ময়ো ৰেডি হৈ লওঁ। আৰু ভাবিছোঁ ৰাস্তাতে এটা শিৱ মন্দিৰ আছে। এনেওতো শাওণ মাহ শেষেই হোৱা নাই, চ' শিৱ মন্দিৰত দৰ্শন কৰি আহোঁ বুলি ভাবিছোঁ। চাই থাকচোন কি হয়। কুহি তুমি ৰেডি হৈ গ'লা? টিউশ্যন যাবলৈ ৰেডি? পুৰা ৰেডি? অ'কে ব'লা। টিউশ্যন গৈ আছোঁ আমি। ঘৰৰ ওচৰতে যিহেতু বেছি টাইম নালাগে। তাৰপিছত মন্দিৰতো সোমাব লাগিব। কুহি ৰখা 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 গো। মন্দিৰ আহি পালোঁ আমি। চাকিটো ক'ত দিওঁ এতিয়া? আহি পালোঁ টিউশ্যনৰ পৰা। বাপৰে বহুত গৰম দেই। আৰু এতিয়া অলপ পিছত ল'বই যাব লাগিব। বহুত গৰম। আহি পালোঁ আমি এতিয়া। পূজা কৰিলোঁ, টিউশ্যন চবখিনি কৰি আহি পালোঁ। টিউশ্যনৰ পৰা থৈ আহিলোঁ, পূজা কৰি আহিলোঁ। এতিয়া অলপ পিছত ল'ব যাব লাগিব। আৰু এতিয়া সন্ধিয়াই হৈ গ'ল। মই বাৰু চাহ তাহ খাই ৰেডি। 6:30 বাজিলে। আজি দুপৰীয়া ভাত পানী খাই অকণ শুই গ'লোঁ। সেইখিনি আৰু ভিডিঅ' কৰা নহ'ল। তাৰপিছত কি কৰিলোঁ, এতিয়া লাহেকৈ 7টামান বাজিলে ভাতত লাগিব আৰু। আজি পনীৰ বনাম বুলি ভাবিছোঁ। চাই থাকিবচোন কি হয়। এয়া পনীৰখিনি এতিয়া মই অলপ ভাজিম। পনীৰখিনি অকণ ভাজি লৈছোঁ। লাইট এটা ব্ৰাউন কালাৰ আনিছোঁ, কাৰণ কেঁচা হৈ থাকিলে মই বৰ বেছি খাই ভাল নাপাওঁ। সেইটো কাৰণে অকণ ভাজি লৈছোঁ। এয়া মোৰ ফ্ৰাই হৈ গ'ল। মই এতিয়া পিঁয়াজখিনি অকণমান বেছি তেল দিয়া নাই, জাষ্ট অকণমান দিছোঁ।
পিঁয়াজ আৰু বিলাহীখিনি অকণমান ভাজি লওঁ, ভাজি পিনে গ্ৰাইণ্ড কৰিম। কেঁচাকৈও কৰিব পাৰি, কিন্তু মই অলপ ভাজি পিনেই কৰোঁ। ভাজি পিনে গ্ৰাইণ্ড কৰিলে গ্ৰেভিটো বহুত ধুনীয়া হয়, সেইটো কাৰণে মই অকণ ভাজি পিনেই কৰোঁ। অকণমান নিমখ দি দিছোঁ, আপোনালোকে কৰি চাবচোন। তেল একেবাৰে নাই দিয়া বুলিলেও মিছা নহয়, একেবাৰে নাই দিয়া, জাষ্ট কেৰাহীটো অকণ হেৰি কৰি দিছোঁ। এইখিনি হোৱাৰ পিছত মই এইখিনি গ্ৰাইণ্ড কৰিম। পনীৰত মই বেলেগ একো মছলা নিদিওঁ, জিৰা আৰু মেগী মছলা দিওঁ। পনীৰ মছলা এইবোৰ মছলা মই নিদিওঁৱেই, কাৰণ মেগী মছলা দিলেই টেষ্টি লাগে, মই এনেকুৱাই ভাল পাওঁ। এয়া মেগী মছলাই দিম বাৰু মই এতিয়া, অনলি জিৰা আৰু মেগী মছলা আৰু আদা নহৰু আৰু। পিঁয়াজ আৰু বিলাহীখিনি ভাজা হৈ গ'ল, এতিয়া অকণ ঠাণ্ডা হ'বলৈ দিছোঁ, তাৰপিছত গ্ৰাইণ্ড কৰিম। এতিয়া শুকান জলকীয়া এটা দিছোঁ, অকণমান পিঁয়াজ বেছি দিয়া নাই, কাৰণ মই পিঁয়াজ আধা গ্ৰেভি কৰিছোঁৱেই। অকণমান হালধি, তাৰপিছত এই মছলাখিনি যে ৰেডি কৰি থৈছিলোঁ, মেগী মছলা আৰু জিৰা, তাৰপিছত অকণমান নহৰু, আদা নহৰু, এইখিনি মটৰ মই আগতেই বইল কৰি থৈছিলোঁ, এতিয়া এইখিনি দি দিম। মছলাখিনি অলপ সিজাৰ পিছত মই বইল কৰি থোৱা মটৰখিনি দি দিছোঁ। মটৰত অকণ হালধি দি দিছোঁ। এইখিনি গ্ৰাইণ্ড কৰি হৈ গ'ল, এতিয়া ইয়াত মই গ্ৰাইণ্ড কৰা বিলাহী আৰু পিঁয়াজখিনি দি দিম। তাৰপিছত অকণমান লৰাই দিম। এতিয়া নিমখ অকণ দি দিওঁ সোৱাদ অনুযায়ী। গ্ৰেভিখিনিৰ উতল আহিছে, এতিয়া মই পনীৰখিনি দি দিম। পনীৰখিনি দি পিনে অলপ লৰাই পিনে ঢাকি দিম। অকণমান লৰাই দিছোঁ, লাহেকৈ, নহ'লে পনীৰখিনি ভাঙি যাব। এতিয়া অলপ টাইম, 5 মিনিটমান ঢাকি দিলে হৈ যাব। এতিয়া মই অকণমান পানী দিম। পানীখিনি দি আৰু অকণমান টাইম ঢাকি দিম। এয়া প্ৰায় হৈ গৈছে, এতিয়া মই অকণমান গৰম মছলা ছটিয়াই দিছোঁ, জাষ্ট অকণমান। গ্ৰেভিটো পূৰা হৈ গৈছে। এয়া মোৰ পনীৰ বনাই ৰেডি হৈ গ'ল, এতিয়া খাবলৈ দিওঁ কেনেকুৱা হৈছে। এয়া ৰাতিৰ খানা ৰেডি হৈ গ'ল, পনীৰ, ভাত, দাইল, ভাজি। এতিয়া মই কুহিক খাবলৈ দিওঁ। এয়া থাল কুহিৰ কাৰণে ৰেডি কৰিছোঁ, আমি বাৰু পিছত খাম। এতিয়া ৰাতিৰ 10:30 হৈ গ'ল, কুহিক মই ভাত দিলোঁ, তাই ভাত চাত খাই ৰেডি হৈ গ'ল। এতিয়া তাই শুবলৈ লৈছে, আৰু ঘৰৰ সকলোৱে ভাত চাত খালে, আৰু ময়ো খালোঁ। এতিয়া মোৰ অলপ কাম আছে পাকঘৰত, অকণমান বাচন ধুবলৈ আছে, আৰু পাকঘৰটো অকণ চাফা কৰিবলৈ আছে। তো এইখিনি কৰাৰ পিছত মোৰ আৰু আজিৰ দিনটোৰ কাৰণে কাম অন্ত। তাৰপিছত কি কৰিম, তাৰপিছত শুব লাগিব, সেয়াই আৰু ভিডিঅ'টো আৰু দীঘল নকৰোঁ আজিৰ কাৰণে। বাই বাই, গুড নাইট।